যদি কোনোবা হোটেলৰ ৰুমত বা চেঞ্জিং ৰুমত হিডেন কেমেৰা লগা থাকিলে আপোনাৰ কাৰণে বহুত ডাঙৰ সমস্যা হ'ব পাৰে। প্ৰব্লেম এইটো আছে যে এই কেমেৰা ইমান সৰু থাকে আমি নেকেড চকুৰে দেখা নাপাওঁ। ভয় নাখাব ফ্ৰেণ্ডছ, কিয়নো এনেকুৱা এটা পৰ্টেবল ডিভাইচ আহিছে য'ত আপুনি নিজৰ লগত কেৰি কৰিব পাৰিব। আৰু যেতিয়া আপুনি হোটেল বা চেঞ্জিং ৰুমত যায় তেতিয়া আপুনি হিডেন কেমেৰাটো যিমানেই সৰু নহওক কিয় আপুনি বিচাৰি উলিয়াব পাৰিব। ই লেজাৰ LED টেকনিকত কাম কৰে। যেনেকৈ আপুনি অন কৰিব চকুত লগোৱাৰ লগে লগে হিডেন কেমেৰাটো ব্লিংক কৰি থকা দেখা দিব। হিডেন কেমেৰাটো অন থাকক বা অফ থাকক এই ডিটেক্টৰে তথাপিও তাক ডিটেক্ট কৰি লয়। এই টেকন'লজিৰ বিষয়ে আপোনাক গম পাই কেনেকৈ লাগিলে কমেণ্ট ছেকশ্যনত লিখিব নাপাহৰিব। যদি আপুনি মোৰ চেনেলত নতুনকৈ আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰিব এনেকৈ ইণ্টাৰেষ্টিং ভিডিঅ' চাবলৈ। আৰু যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰিছে তেওঁলোকক বহুত বহুত ধন্যবাদ।